নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ নতুন চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকে 10 পাছ কৰাসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 17 আগষ্টলৈকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন চলি থাকিব, কৰিব পাৰিব। ইয়াত টোটেল পদ আছে 5000 পদ আৰু আবেদন বৰ্তমান চলি আছে। আপোনালোকে এপ্লাই কৰিব পাৰে। বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে আবেদন কৰিব পাৰে। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, যিহেতু এইটো আমাৰ নতুন চেনেল, সকলো প্ৰথমবাৰলৈকে আহিব, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। এইটো আহিছে ইণ্টেলিজেন্ট ব্যুৰ, চমুকৈ IBৰ ফালৰ পৰা আহিছে। এইটো এটা মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ বিভাগ হয় IBটো, য'ত আপোনালোকে IB ছিকিউৰিটি এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা 4978টা পদৰ বাবে তেওঁলোকে আবেদন মুকলি কৰিছে, য'ত থাকিব আপোনালোকৰ ছিকিউৰিটি এছিষ্টেণ্ট এক্সিকিউটিভৰ পোষ্ট। আৰু ইয়াত আপোনালোকে 10 পাছ কৰা 10 পাছৰ পৰা আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, যিকেইটাত আপোনালোকৰ 26 জুলাইৰ পৰা 17 আগষ্টলৈকে আবেদন চলি থাকিব। IB যদি চমুকৈ চাবলৈ যায় কি হয়, IB হৈছে ইণ্টেলিজেন্ট ব্যুৰ। এইটো এটা মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ডিপাৰ্টমেণ্ট হয়, যিটোত আপোনালোকৰ গ্ৰুপ চিৰ এটা নন গেজেটেড পোষ্ট হয় আৰু এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। ইয়াত আপোনালোকৰ যিটো চেলেৰি 21,700 টকাৰ পৰা 69,100 টকালৈকে থাকিব। আৰু এই পোষ্টকেইটা এটা বহুত হাই লেভেলৰ পোষ্ট হয়। আপোনালোকৰ দেশৰ ছিকিউৰিটিৰ ওপৰত আপোনালোকে কাম কৰিবলৈ পাব। আৰু আনৰিজাৰ্ভৰ কাৰণে 2471টা ভেকেঞ্চি আছে। OBC সকলৰ কাৰণে 1015টা ভেকেঞ্চি আছে। SC সকলৰ বাবে 574টা আছে। ST সকলৰ বাবে 426টা ভেকেঞ্চি থাকিব। আৰু EWS যিসকল কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে 501টা থাকিব। আৰু টোটেল 4987টা ভেকেঞ্চিৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে, যিটোত এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ডমিচিয়েল যদি চাবলৈ যায়, ডমিচিয়েল চাৰ্টিফিকেট আপোনালোকৰ বিচাৰিছে। আৰু লোকেল লেংগুৱেজ জনাটো খুবেই বাধ্যতামূলক হয়। আপোনালোকে যদিহে যিখন ষ্টেটৰ পৰা আবেদন কৰে সেইখন ষ্টেটৰ যিটো ষ্টেট লেংগুৱেজ হয় বা যিটো ৰাজ্যিক ভাষা হয়, সেইটো কমপ্লিটলি জনাটো কম্পালচৰি হয়। সেইখিনি আপোনালোকে জানিব লাগিব। আৰু ইয়াত যদিহে আপোনালোকে চাবলৈ যায়, ইয়াত মোৰ বয়সৰ সময়সীমাটো কৈছোঁ। আপোনালোকৰ এজ লিমিট 18 বছৰৰ পৰা আপোনালোকৰ 27 বছৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু আপোনালোকৰ এজটো কেলকুলেশ্যন কৰিব 17/8/2025লৈকে ধৰিব তেওঁলোকে কেলকুলেশ্যনটো। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধাও আপোনালোকে পাব। এজ ৰিলেক্সেশ্যনৰ সুবিধাও তেওঁলোকে প্ৰভাইড কৰিছে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ। যদিহে আপোনালোক ওমেন হয় বা উইজডম বা ডিভোৰ্চ লৈছে হাজবেণ্ডৰ পৰা, তেনেহ'লে আপোনালোকে আপ টু 35 ইয়াৰ্ছলৈকে ওমেনসকলে এইটো সুবিধা লাভ কৰিব। আৰু তেনেদৰে আপোনালোকৰ এজৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন তেওঁলোকে প্ৰভাইড কৰিছে। মই ভাবোঁ এইটো এটা খুবেই ভাল চাকৰি হয়। আৰু যিসকলে আমাৰ ৱেবছাইটটো ভিজিট কৰা নাই, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে ভিজিট কৰি ল'ব, তাতে এপ্লাই কৰা লিংকটো পাব। নহ'লে আপোনালোকে আমাৰ হোৱাটছআপ যিটো চেনেল, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাত জইন হৈ ল'ব। আৰু এইটো আপোনালোকে কমেণ্ট বক্সতো মই পিন কৰি দিম, আপোনালোকে এবাৰ চাই ল'ব। ইয়াৰ বাবে আপোনালোকে আবেদন কৰিবলৈ এটা আবেদন ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো আনৰিজাৰ্ভ OBC EWS সকলে আপোনালোকৰ 650 ৰুপিজ। আৰু অল আদাৰ্ছ কেণ্ডিডেটসকলে আপোনালোকৰ 550 ৰুপিজ, অৰ্থাৎ 550 টকা আৰু 650 টকা আছে। আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো অনলাইন মাধ্যমত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI চালানৰ থ্ৰু, SBI চালানৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আৰু ইয়াৰ এক্সাম যদিহে আপোনালোকে চাবলৈ যায়, অসমৰ ক'ত ক'ত হ'ব, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ, এই 4টা জেগাত ইয়াৰ আপোনালোকৰ এক্সাম দিব পাৰিব। অৰ্থাৎ চিলেকশ্যন প্ৰচিডিউৰৰ কাৰণে যি ডকুমেণ্ট ভেৰিফিকেশ্যন হওক বা যিখিনি ষ্টেপ আছে, সেই ষ্টেপখিনি ইয়াত আপোনালোকৰ চেণ্টাৰ পৰিব। যদিহে আপোনালোকে অসমৰ পৰা এপ্লাই কৰে, তেনেহ'লে এই 5টা জেগাত ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, এইকেইটাত আপোনালোকে ইণ্টাৰভিউ দিবলৈ পাব। আৰু যদিহে আপোনালোকে চাবলৈ যায় যে চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, প্ৰথম আপোনালোকৰ অবজেক্টিভ টাইপ MCQ কুৱেশ্যন আহিব, যিটোত পাছ কৰিলে আপোনালোকে ডেছক্ৰিপটিভ টাইপ বা স্পকেন ইংলিছৰ ওপৰত আপোনালোকে এক্সাম দিবলৈ পাব, চান্স পাব। নেক্সট 3 নম্বৰ যিটো ষ্টেপ আহিব, সেইটোত আপোনালোকৰ ইণ্টাৰভিউ আৰু পাৰ্চনেলিটি টেষ্ট হ'ব, যিবোৰ খুব কম মাৰ্কৰ হ'ব। আপোনালোকে যিটো পাৰ্চনেল ইণ্টাৰভিউ টেষ্টটো, সেইখিনি আপোনালোকৰ কমেই থাকিব, বৰ বেছি নাথাকে। আপোনালোকে চিলেবাছটো আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি চাব পাৰে, অসমকেৰিয়াৰ.in, আপোনালোকে গুগলত মাৰিলে এইখিনি পাব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত এখন তেওঁলোকে মেৰিট লিষ্ট ওলাব, যিখনৰ ওপৰত বেছ কৰি আপোনালোকৰ সেইখনত যিসকলৰ নাম আহি গ'ল, তেওঁলোকে এই পোষ্টটো পাই গ'ল, অৰ্থাৎ তেওঁলোকে এই চাকৰিটোত জইনিং কৰিব পাৰিব। তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ আপোনালোকলৈ পঠিয়াব। আৰু ইয়াৰ আবেদন আপোনালোকে যদিহে চাবলৈ যায়, 26 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 17 আগষ্ট
লৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। বৰ এটা ভাল সময়েই দিছে। এতিয়া যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰ কাৰণে এটা যথেষ্ট সময় পাব। আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰো কৰিব। লগতে আপোনালোকে যিহেতুকে এইটো আমাৰ নতুন চেনেল, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ইয়াতে আপোনালোকে লেটেষ্ট আপডেটখিনি পাব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ আৰু কমেণ্ট বক্সত মই পিন কৰি দিম, আপোনালোকে তাতে আমাৰ হোৱাটছআপ চেনেলৰ লিংক পাব, তাতো গৈ জইন হৈ ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।